এই মুহূৰ্তত সমূহ দৰ্শকক জনাই আছো এটা ব্ৰেকিং নিউজ। আমিনগাঁও নিউ কলনী যৌন নিৰ্যাতনৰ ঘটনা, এটা জঘন্য ঘটনা সংঘটিত হৈছে আমিনগাঁৱত। বিবাহিত পুৰুষৰ শাৰীৰিক নিৰ্যাতনৰ বলি 15 বছৰীয়া কিশোৰী। শয়নৰত কিশোৰীক অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ লওঁতেই পত্নীয়ে পেলালে ধৰা। আমিনগাঁও নিউ কলনীত 45 বছৰীয়া সুদীপ দাস নামৰ পাষণ্ডই নিজ কন্যাৰ ঘৰতেই শুই থকা কিশোৰীগৰাকীক চলাইছিল কু অভিপ্ৰায়। লম্পট সুদীপে দুগৰাকী মহিলাক পলুৱাই অনাৰ উপৰিও অঞ্চলটিত কিশোৰীৰ ওপৰত চলাই আহিছিল অনৈতিক কাৰ্য। সুদীপ ৰায়ৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল কিশোৰীৰ পৰিয়াল। স্থানীয় মহিলাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত সুদীপ দাসক। মারামারি লাগছে দুজনের, এরা এই যে লড়াটো কি নাম আছিল তার, আমি এনে পুষ্কা হে আসল নাম কি সুদীপ। সি আগে আগে গেছে, তাৰপিছত যাই নীলা আৰু মই ৰাস্তাত কথা পাতি আছিলো থাকাতে তাৰে পিছত মাইকীটো গেছে। মাইকীটো যাই কেনে কৈ আছে ফুচকাই ফালে গেছি না, তাৰপিছত আমি আৰু কলো গেছি। তাৰপিছত যাওঁ কৈছে কি হেৰি তাক আজি মাৰিম, বোলে কিয়? তাৰপিছত যাওঁ কৈছে এনে তেনে কথা মৰিগলা মাৰি কেনে হেৰি কৰি দিছি, ফালি দিছি মাৰি কেনে। তেতিয়া মই কৈছো তহঁতৰ ঘৰৰ কাজিয়া আমাক কৈ লাভ নাই, যি কৰা কৰবি, সেনেকে কৈছো মই। কথা কৈছে কি ঘৰৰ কাজিয়াটো কাজিয়াই। তেতিয়া এই ছোৱালীটোৰ কথা আমাৰ আগত কৈছে কি আমাৰ ঘৰত যে ভাড়াতীয়া ছোৱালীটো থাকে, হেৰি দিনাখনে কালী পূজাৰ আগা দিনাখনে বোলে সিহঁতৰ ঘৰত বোলে ৰাতি আছিল, তাইৰো ছোৱালীটো আছিল গাঁৱৰ পৰা, সেই ছোৱালীটোৰ লগত শুই আছিল বোলে। থাকোতে বোলে পিছত তাৰ পৰা বোলে দাঙি আনি বোলে পাকাত শুৱাই লৈছে, লৈ কেনে বোলে কি কৰিছে ছোৱালীটো। তাৰপিছত মাইকীটো আমাৰ আগত কৈছে। কোৱাৰ পিছত যে আমি আৰু কলো যাচ তই লৈ আহ, ছোৱালীটো সঁচা নাই মিছা আমি সুধিলো। তাৰপিছত যে তাই লৈ গৈছে ছোৱালীটো, নি কেনে আমাৰ আগত কৈছে। ছোৱালীটোক সুধিলো, সঁচা সঁচা কথা গোটাই কৈ দিছে এইখিনিয়ে কথা। তাৰপিছত আমি গোটেইখিনি মহিলা লগ লাগি কেনে কলো যে এইখন বিচাৰটো কৰিব লাগিব। আজি সেইটো ছোৱালীক কৈছে ভাড়াতীয়া হলেওতো ছোৱালীয়ে, কিন্তু কালিলৈকেতো আমাৰতো ছোৱালী আছে, হয় না নহয়? এটা ল'ৰাক যদি আমি এনে এৰি দিওঁ, বাকী ল'ৰাগিলা বেছি চান্স পাই যাব। সেইটো কাৰণে আমি আজি এনেকুৱা কৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।